Hello everyone, Bandana Shorts and Blogger অন্য এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো চাওকচোন হিউ বলে ভিডিও বনাব, হিউ কৈ থাকে হিউ ভিডিও বনাব এনো। ঠিকে আজি বহুত দিন পিছত এটা ৰেচিপি লৈ আহিছো। মই নহয় মোৰ হাজবেণ্ডে বনাব ৰেচিপিটো। গতিকে আহক চাও কিনো আছে ৰেচিপিটোত। চিকেন মেৰিনেট কৰি লৈছো। মছলা কাৰণে লাগিব আমাক কেঁচা জলকীয়া, শুকান জলকীয়া, আদা নহৰু পেষ্ট আৰু তেজপাত। এয়া মিক্সিত গ্ৰাইণ্ড কৰি লোৱা পিঁয়াজ, এয়া বিলাহী পেষ্ট আৰু এয়া ৰুকি লোৱা নাৰিকল। প্ৰথমতে আমি নাৰিকলখিনি ভাজি ল'ম অলপ ৰঙচুৱা হোৱাকৈ। ইয়াতে অলপমান হালধি দি দিম। হালধি দিয়াৰ পিছত ভাজি হৈ যোৱাৰ পিছত মই এইখিনি মিক্সাৰত একবাৰ মাৰি ল'ম, গ্ৰাইণ্ড কৰি ল'ম। এয়া কেৰাহীত তেল গৰম হ'বলৈ দিছে। তেলখিনি গৰম হৈছে, ইয়াতে পাঁচফোৰণ দিছে এতিয়া অকণমান। তেজপাত, শুকান জলকীয়া, কেঁচা জলকীয়া, আদা নহৰু গোটেইখিনি দি কিনে ভাজি ল'ব লাগিব। আচলতে ইউটিউবত ভিডিঅ' দিবৰ কাৰণে ইনস্পায়াৰ কৰা মানুহজন তেখেতে কৈ থাকে ভিডিঅ' দিব লাগে, কিন্তু মোৰহে সময়ৰ অভাৱত দিয়া নহয়। আৰু ধুনীয়া ধুনীয়া ৰেচিপিবোৰ বনাই থাকে নিজে নিজে, মোৰ দেখুওৱা নহয়। ইয়াতে পিঁয়াজৰ পেষ্টখিনি দিছে, ল'ব লাগিব। মই সৌভাগ্য কৰি মই হাজবেণ্ডক পাইছোঁ, ইমান ধুনীয়া ৰেচিপিবোৰ বনাব জানে, সহায়ো কৰে ভাত বনোৱাত বা যিকোনো কামতে হওক। এইখিনি ভাজি লৈছে, ইয়াতে মাংসখিনি দি দিছে। এতিয়া আগতে মেৰিনেট কৰা মাংসখিনি, আচলতে মেৰিনেট কৰোঁতে এটা প্ৰব্লেম হৈ গ'ল, আমি ইয়াতে দৈ নিদিলোঁ। তেখেতে কৈছে দৈ দিব লাগিছিলে, অলপ দৈ নাছিলে ঘৰত। ভাজি আছে ল' ফ্লেমত। এতিয়া ভাজি হৈ যোৱাৰ পিছত এইখিনিত বিলাহী পেষ্টখিনি দি দিব লাগিব। ইয়াতে গ্ৰাইণ্ড কৰি লোৱা নাৰিকলখিনি অকণমান পানী দি কিনে এতিয়া এইখিনি সিজিবলৈ দিব। ৰংটো কি ধুনীয়া হৈছে, চাওক উতল আহিছে।
পৰিৱেশন কৰিব পৰা হৈ গৈছে এতিয়া ইয়াতে অকণমান নৰসিংহ পাত দিছোঁ দেখিবলৈ খুব ধুনীয়া হৈছে আমাৰ ৰেডি হৈ গ'ল চিকেন কোৰমা মোৰ আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' দি থাকিম আজিলৈ আহিছোঁ বাই বাই